নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ' তোমালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ আজি ঘোষণা হৈ যোৱা তোমালোকৰ চূড়ান্ত HSLC পৰীক্ষাৰ ফলাফলৰ যিসকলৰ ফলাফল বেয়া হৈছে সেইসকলৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে সেৱাই এটা ধুনীয়া এটা সুবিধা প্ৰদান কৰিছে। সেই সুবিধাটো কেনেকৈ লাভ কৰিব পাৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰিম। সেৱাই কি সুবিধা প্ৰদান কৰিছে, সেৱাৰ ফালৰ পৰা এটা এক্সামৰ সুবিধা প্ৰদান কৰিছে, সেই এক্সামটো তোমালোকে কেনেকৈ দিব পাৰিবা আৰু সেই এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব আৰু সেই এক্সামটোৰ বাবে কেতিয়াৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হ'ব আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট তোমালোকে অতি সোনকালে পোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল পলম নকৰাকৈ বলাই আমি এতিয়া ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেৱাৰ ফালৰ পৰা এটা ডেট ঘোষণা কৰিছে যে 25 এপ্ৰিলৰ পৰা তোমালোকৰ এক্সামটোৰ বাবে ফৰ্ম ফিলআপ আৰম্ভ হ'ব। এই ফৰ্ম ফিলআপৰ কাৰণে সেৱাই এটা পৰ্টেল মুকলি কৰিব, সেই পৰ্টেলত গৈ তোমালোকে ফৰ্ম ফিলআপ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু কোনে কোনে এই এক্সামৰ বাবে আবেদন কৰিব নোৱাৰিবা এতিয়া আমি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 3টা ছাবজেক্টত ফলাফল বেয়া কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই এক্সামৰ বাবে আবেদন কৰিব নোৱাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 25 এপ্ৰিলত পৰ্টেল কেইটা মুকলি হোৱাৰ লগে লগে তোমালোকক এইটো চেনেলৰ যোগেদি জনাই দিম তোমালোকে কেনেকৈ আবেদন কৰিবা। সম্পূৰ্ণ প্ৰচেছটো এইটো চেনেলৰ যোগেদি পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল